जी आमार गोसाईगाँव सब डिविजनत जी नतुन एखन कलेज जे खुलिसे संकोच डिग्री कलेज এই संकोच डिग्री कलेजर आमी दुईटा बिल्डिंगर आधारशिला याते स्थापन करिছো आपनालोके जाने प्रमोद बर सारर नेतृत्वत बीटीसी जी यूपीपीएल सरकार चलि आछे शिक्षार दिखत बा शिक्षार जगतत आमूल परिवर्तन आनार कारणे गुणगत शिक्षा दियार कारणे সকলো দিশত কাম কৰি আছে এতে স্কুল স্থাপন কলেজ স্থাপন ইউনিভার্সিটি স্থাপন নেকি কোকৰাঝাৰ ইউনিভার্সিটি নতুনকৈ আমাৰ হৈ গল ভাইস চ্যান্সেলর এপয়েন্টমেন্ট হৈ গল ফাউন্ডেশন হৈ গল তো গতিকে গতি বিটিআৰত শিক্ষাৰ জগতত এটা ৰেভলিউশন আনিবলৈ প্ৰমোদ বড়ো সাৰৰ নেতৃত্বত আমি কাম কৰি আছো আৰু আমাৰ গোসাইগাঁও সাব ডিভিজনত কলেজৰ বহুত নাটনি ছাত্ৰ ছাত্ৰীবিলাক এডমিশন লবলৈ বেলেগ জিলাত বেলেগ সাব ডিভিজনত যাব লগা হয় তো এতিয়া আমাৰ সংকোচ ডিগ্ৰী কলেজ হোৱাৰ পিছত আমাৰ গোসাইগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাক অলপ হলেও হকা পাব ইয়াতে গুণগত শিক্ষা পাব আৰু বহুত ভাল এটা জায়গাত আমি 20 বিঘা মাটি দি পেলাই সৰকাৰৰ প্ৰায় 20 বিঘা মাটি আবণ্টন দি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লগতে আমাৰ জন্তু এগ্ৰিকালচাৰ ৰিসাৰ্চ সেন্টাৰ ইয়াতে আছে জৰহাট ইউনিভাৰ্সিটিৰ এটা ক্যাম্পাস ইয়াতে আছে ইয়াৰ কাখতে এইটো কলেজটো স্থাপন কৰা হৈছে গতিকে মই বহুত আশাবাদী যে এইটো কলেজে আমাৰ সমাজৰ যি শিক্ষাৰ যে মানদণ্ড এইটো বহুত উন্নত পৰ্যায়লৈ লৈ যাব ছাত্ৰ ছাত্ৰীক যে আমাৰ কলেজে শিক্ষা দিয়াত এইটো কলেজে বহুত আগলৈ গুছি যাব গতিকে মই ধন্যবাদ দিছো প্ৰমোদ বড়ো সাৰক আমাৰ এইটো গোসাইগাঁও টাউনৰ একদম দাঁতি কাকৰীয়া ঠাইত 20 বিঘা মাটি দি পেলাই সংকোচ ডিগ্ৰী কলেজটো যে ইয়াতে স্থাপন কৰি দিছে আৰু সকলো দিশত আমি সংকোচ ডিগ্ৰী কলেজক চোৱাচিতা কৰিম আৰু এটা উন্নত মানৰ এটা কলেজ আমি এটো কৰি তুলিম কোচ ৰাজবংশী জনগোষ্ঠী আমাৰ অসমৰ বেংগলৰ বা ভাৰতৰে এটা বহুত মানে পুৰণি এটা জনজাতি খিলঞ্জীয়া জনজাতি হয় কোচ ৰাজবংশী জনগোষ্ঠী এটা সময়ত বহুত উন্নত মানৰ ৰাজ্য স্থাপন কৰি ইয়াতে শাসন কৰিছিল গতিকে কোচ ৰাজবংশী ভাষাক স্বীকৃতি দিব পাৰি আমি বহুত সুখী কোচ ৰাজবংশী ভাষা বুলি নহয় প্ৰত্যেকটো ভাষাক স্বীকৃতি দি নিজৰ মাতৃভাষাত পঢ়া-শুনা কৰিব পৰা এটা অৱস্থা যেনেকৈ সান্থালী ল্যাঙ্গুৱেজটো আজি স্কুলত ইন্ট্ৰোডিউস কৰা হৈছে সান্থালী ল্যাঙ্গুৱেজ টিচাৰ এপইন্ট কৰা হৈছে তেখেতসকলৰ যি দৰমহা আদি কৰি বিটিসি চৰকাৰে দি থকা হৈছে গতিকে সকলো ভাষাক আমি সন্মান জনাই এনেকৈ আগুৱাই লৈ যাব পাৰো তাৰ কাৰণে পদক্ষেপ আমাৰ প্ৰমোদ বড়ো চৰকাৰে লৈ আছে ভৱিষ্যততো আমি লৈ যাম সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি পৰিচয় আৰু বুৰঞ্জী সংৰক্ষণাবেক্ষণ দিয়াৰ পৰা আদি কৰি উন্নয়নৰ কাৰণে কাম কৰা আমাৰ গুৰু দায়িত্ব আছে এই দায়িত্ব আমি পালন কৰি যাম